ओ বন্ধুসকল আহিলা আহিলা আহা আহা বহা আহিলা যেহেতু ভিডিও এটা চাই যোৱা নেকি जाने मेरी जाने मन बचपन का प्यार मेरा भूल नहीं जाना रे ऐसा मेरा प्यार है जान तुझे दिया है बचपन का प्यार मेरा भूल नहीं जाना रे বিয়ে চল্লি মাৰা তাৰ গান নাচাকে জানি মেৰি জানি মন বোলে কিবা এই বচপন কা প্যাৰ বুলি নকবি দে আমাৰ দিদা ছোৱালী চাবা যে কি অৱস্থা হৈছে তই গম পায় বচপন কা প্যাৰ মাছে তই আৰু প্যাৰ শব্দটো এনে দেবি তই গম পাইছে চল্লি মাৰা ইচ্ছা কৰিলি মই তন্তৰ সন্মুখত মোৰ কাৰণে ছোৱালী লাইন লগাই দিয়া পাৰ গম পাইছে নেদাও দেচোন তন্তে দুখ পাবি না মনত মোৰতো হেনচাম ল'ৰা মই ইচ্ছা কৰিলি এনেই ছোৱালী পাই যাম কি আৰু মোৰ কাৰণে এইটা সহজ কথা হ'ব দে বিজে এনে ক'ব নালাগে আমি চব গম পাওঁ দে ঠিকৰে চানা কিবা গম পাই হেনতে এই ভালকে শুনিলেও মই যেন কলেজত পঢ়িছিলোঁ দিন মাহতে চুটকি বজাওঁতে মোৰ ছোৱালী লাইন লাগি গৈছিলে সেইকাৰণে মই চুটকিয়ে বজাব বন্ধ কৰি দিলোঁ যা কোনে বজাই থাকে এনেও ছোৱালী পামেই মই এই বাবা আৰে সেইগিলা ছোৱালীৰ কথা পিছতো হ'ব দে এই আগতে মোৰ কথাটো ভালকে শুনি নালাগে তোৰ আকৌ কি কথা সেয়া কচোন তই এই ভাই আৰু আমাৰ গাঁও যি চন্দন মাষ্টাৰ টিভিটো যি চিন্তা নাই তন্তে চিন্তা নে চন্দন মাষ্টাৰ টিভি বা কোনটো আছিলে ধুমকে যি বম পেটলি যি সেইটো নেকি অ ভাই সেইটো এই ধুমটো তাই বোলে উৎপাত বাঢ়ি গৈছে দিনক দিনে তাই বোলে সদায় বোলে ইমান এলেহুৱা তাই মানে সদায় বোলে গাঁৱৰ মানুহৰ ঘৰে ঘৰে যাই বোলে কিবা কিবি খাই ফুৰে নিজে বোলে ঘৰত একো নবনাই খালি মানুহৰ ঘৰে ঘৰে দুপৰীয়া ৰাতিপুৱা ৰাতি যাব যাই পেলাই আৰু পেট ভৰে ফুল কৰি লৈ বোলে একদম কি কয় বা সমাজত এনেকুৱা তিৰিও থাকে নেকি দেই হয় দে বা তাই যিটো ধুম তাইক দেখিলি হেনে নালাগে আমাৰ ঘৰখন বাই নাই বেৰিছিল উৰলত থেতলে যেনকে সেনকে থেতলিম তাইক বেটা তাইৰ লগত পাত্তাই পাবি না তাই মস্ত ধুমটো আৰু তই হৈছে জেঠিটো তাই দেখোন তোক থেতলিবই ভালকে এনেও মই চিন্তা কৰিব লাগে একো নাই দে মোক গাঁৱৰ মানুহ চিনিয়ে পাই মই কোনটো বস্তু আৰু তাই মোক ভয় চয় নকৰে নেকি মোক চবে গোটাই গাঁওখনৰ মানুহ ভয় কৰে চল্লি মাৰা ভয় কৰে নকৰে পিছত দেখা যাব দে লাড্ডু মিঠে মাংস খাও এই দেখোন দিনত 2টা বজা গেলি ঘুমেই আছে ভাত চাত বনাব নালাগে নেকি ও শুনিছনে উঠ ভাত চাত নবনাও নেকি মোৰ বহুত ভোক লাগছি আপনি মোক কিয় জগাই দিলে মই ইমান ধুনীয়াকৈ গোল্লা মিঠে লাৰু চব খাই আছিলো আপনি মোক জগাই দিলে আপনি বহুত বেয়া মানুহ যাৰ পাৰা এৰা গোল্লা মিঠে পিছতো খাবা আগতে ভাতকেইটা বনাও দিনত 2টা বাজিল কি দিন 2টা বাজিল কি কয় আপনি আজি মই উমেশৰ ঘৈণীয়েক তাত ভাত খাব যোৱা কথা আছিল আপোনাক নিবে পালে লৈ দিলো আপোনাক নেনাও দেখা আপোনাৰ ভাগৰ হাতি মই খাব লাগিব না আপনি হোটেলত খাইব দে আপনি হোটেলত ভাত দি খাইব দে হে ভগৱান মই ক'ত তিৰি আনিলো এইটো ক'ত তিৰি আনি মই এইটো ঘৰ সোমালো এই ভগৱান হাতীটো আন হৈ যায় আছে তথাপিতো শখ পলোৱা নাই এডালৰ এই গৃহস্থৰ মানে ঘৰত কোনোবা আছে নে আছে যদি মাতিবচোন মই আহিছো মই ও বাইদেউ আপনি আইছি কি বা কামত আহিল আপনি কওকচোন আপনি কি বা কামত আইছি মইতো আচৰিত হৈ গৈছো বাইদেউ তেনেকুৱা বিশেষ কাম নাই বৰুৱানী এই মানে কথাটো হৈছে যে মোৰ আজি ভৰি আৰু হাত চাত গোটাই গাটো এতিয়া বহুত বিষি আছে আপুনি আজি মোক ভাত কেইটামান খুৱাব পাৰিব নে মানে মই এনে নিজৰ ঘৰতে বনাই খাওঁ মই এনে বেলেগ ঘৰত খোৱা মানুহ নহয় কিন্তু মোৰ আজি গাটো বহুত বিষ বৰুৱানী কি কৰোঁ মই উপায় ভাবি পোৱা নাই বেটি তাইৰ গা বিষাইছে কিবা বিষাইছি এনে ক'ব আহিছে তই লাঠি খাৱাই কি লাঠি মাত দিম বাচাতো কেতিয়াবা কি বৰুৱানী কি ভাবি আছে ভাতকেইটা খুৱাব নে মোক বাইদেউ কি কয় আপুনি কেন খোৱা মই ভাত মই আপোনাৰ কাৰণে ডাইনিঙত ভাত সাজি থৈছো আহক আপুনি খাই লওক বলক দে ভালে হৈছে দিয়ক আপুনি ভাতকেইটা ডাইনিঙত সাজি থোৱা মই কেন বঢ়িয়াকৈ খাব পাৰিম বলক এই বৰুৱানী আপুনি বহুত আইটেম কৰিছে ইমান আইটেম নকৰিও লৈ মই খালো নহয় ভাতকেইটা কিবাকে ঠিকে আছে বাইদেউ মই এটা কাম কৰোঁ দেখে আদা মই যাই পেলাই পাকঘৰত থৈ আহোঁ দেখ আপুনি ভাতকেইটা শাক খুদৰাই আন দেখাব নালাগে নালাগে দেখ আজি এইটো খামেই দেখ মানে কথাটো হৈছে কি মানে আনা বস্তু বোলে ফিৰাব নাপায় সেইকাৰণে মই খামেই দেখ চিন্তা কৰিব নালাগে দেখ আপুনি মই খাম আৰু কিবাকে পোকা লাগি লাঠি খাৱাই তাই ইমান বস্তু খাব নোৱাৰে কথা ক'ব আহিছি মিছা কথা কওঁ তই মিছা কথা কওঁ নেকি হা ধুমটো আন হৈ যায় আছে তথাপিতো শখ পলোৱা নাই তোৰ দেখ বাইদেউ আপুনি ভাতকেইটা ভালকে শাক দেখ মই যাওঁ বাপৰে বৰুৱানী কিন্তু বঢ়িয়া আনছে বনাই দিয়ে একদম একদম শখ পলাই গৈছি আৰু একবাৰ খাব ইচ্ছা গৈছে এই বাদ দি এইবাৰ বেলেগ উত্তাত খাম দে আৰু উপায় নাই এইবাৰ বেলেগ উত্তাত একেবাৰে ভালকে ঠিকছে মাৰিব লাগব আৰু ভাই মই শুনছো খালি বোলে চন্দন মাষ্টাৰ টিভিটো বোলে বৰুৱানী এটা ভাত খাব গৈছিলে একদম ঠিকছে মাৰি আহিছে বোলে আমাৰ তাত কোনদিনা পৰে ঠিক নাই দে তহঁতে ভালকে সাৱধান হৈ থাকিবি গম পাইছে সাৱধানে নে মই চব প্লেনিং কৰিয়ে থৈ দিছো মই তাইৰ লগত কি কৰিম মই জানো নহয় আমাৰ পালাত কোনদিনা পঢ়িব তাইক আমাৰ ঘৰত কোনোবাই আহিব দিচোন ঠিকছে দিম তাইক ভালকে খাৱান কৰিম তাইক কি কয় বলা কি প্লেনিং কৰি থৈ দিছে তই কচোন মোক নাই নাই বেতন মই এতিয়া একো নকওঁ তহঁতে খেলা চাই থাক খালি চব গম পাবি ও শুনছ আজিতো কমচে কম নিজৰ ঘৰত ভাত বনাও সদায় কি বেলেগৰ ঘৰত খাই খতম বুলি ভাবছ নেকি আমাক কিন্তু কোনো হয় নকৰে বিপদৰ সময়ত এটা সময়ত বিপদ আমাৰে হ'ব বৰ বিপদ ক'ত থাকে আপুনি একে মানে তোক নামাত দিবি ইচ্ছে যাই কেতিয়াবা আপোনাৰ তো পেটটো ওলাও আপোনাৰ কি খাব ইচ্ছা নাযায় এনেকে ভূত পালে মই তোমাৰ দৰে মানুহ নহয় গম পাইছ মোক অফিচত চবেই জানে মই কিমান ভাল মানুহ তোমাৰ দৰে সুখ নহয় মই আৰু এতিয়া হ'বাও নোৱাৰো এটা সময়ত গম পাব তুমি খাই থাকা এনেকে বেলেগৰ ঘৰত মই যাওঁ পৰা এডাল কথা বৰ বকি থাকে তোক নামাত দিলো আৰু অলপমান সময় বকি থাকিলি কিন্তু আজি পিছে মই কাৰ ঘৰত ভাত খাব যাওঁ ঘৰ বিচাৰি পাই গেলো আজি ভোলাহঁতৰ ঘৰতে যোৱা ভাল হ'ব সেন্তৰ মাকেও বঢ়িয়া আঞ্জা বনাই এই যাওঁৱে ক'ত ৰখি থাকা আৰু ইমান দেৰি দেই মাংস ভাতে খাম মাছ ভাতে খাম
বঢ়িয়া গোন্ধাইছি কিবা বনাইছি খাবা ইচ্ছা গৈছি সোনকালে ভাতকেইটা খাব পাৰি ভাল আছিল ফুলা বাবা ঘৰত আছানে তুমি ইফালে আহাচোন মাত দিয়া মই কোনে আহিছো চোৱাচোন খুৰী আপুনি আহিছি মই ভাবছিলো আমাৰ গৰুকেইটা বছৰৰ পৰা হামা এটা ভেটি আছে নেকি আপুনিহে মানে আহক বকচোন মই তোমালোকৰ গৰু নহয় দিয়া মোৰ কথাটো আছিল যে আজি মানে মোৰ গাটো বহুত বেয়া বাবা একেবাৰে জ্বৰ লাগিছে কৰোণা নহয় দিয়াচোন ভয় খাব নালাগে কিন্তু মোৰ আজি ভাত চাত বনাব একেবাৰে ইচ্ছা নাই তোমালোকে অলপমান ভাত বনাই খুৱাবা নেকি মোক খুৰী কি কয় কেনে খুৱাম আপোনাক আৰে আপুনি ইমান ভাল মানুহ আপোনাৰ দৰে ভাল মানুহ গাঁওখনতে নাই গম পাইছেনে আহক মই আপোনাৰ কাৰণে ভাত সাজো আহক কিন্তু আমাৰ মা ঘৰত নাই ক'ৰবাত ওলাই গৈছি মই আপোনাৰ কাৰণে বঢ়িয়া আঞ্জা বনাই থৈছো আহক ভোলা বাবা তুমি এইখিনি সহায় যে মোক কৰিছা মই কেতিয়াও নাপাহৰো তোমাৰ সহায় বোলা সোনকালে খাওঁ বোলা দেৰি হ'ব নহয় আকৌ জলক খুলি যাওঁ কৰিনি আজি তোক খাৱান কৰিম মই বেলেগ উত্তাত চাই থাকচোন তোক কি জ্বালা দি আছো মই আজি দেখাচোন এখন দি মাংস কেনেকে খাত হয় চাল্লা 10টামান জ্বালা দি দিম মই তেনে দে বেটি মজা পাবি দে মোৰো চাই ভাল লাগব তোৰো খাই ভাল লাগব নে কি দেখচোন শাক আপুনি খাই পেলাই কেনে হৈছে কওক আজি মই বনাইছো বঢ়িয়াকে বনাইছো শাকচোন শাক কি কোৱা বাবা আজি তুমি বনাইছ দেখাত কিন্তু বঢ়িয়া আছে দে কিন্তু খাইবা কেনে লাগে খাই পেলাই ক'ব পাৰিম খাই চাওঁ ৰ'বা মই খুৰী কেনে হৈছে ককে ভোলা বাবা বঢ়িয়া বনাইছ একদম বঢ়িয়া লাগছি খাই বঢ়িয়া লাগছি দে বঢ়িয়া লাগছি গম পাবি ৰ তই বেটি তই শিক্ষা পাবি ৰ 1 মিনিট ৰবা কিবা দেখোন মুখখন বেয়া লাগিছে এতিয়া কিবা দিছিলা নেকি ভোলা বাবা তুমি ইয়াত কিবা মানে খুৰী মই ইয়াত জ্বালা দিছিলো 10টামান মানে আমি জ্বালা খাই বহুত ভাল পাওঁ নে সেইকাৰণে মানে জ্বালা 10টামান দি দিছো আৰু মাহঁতেও খাই ভাল পায় আপুনি বা খাই ভাল পায় নে সুধবাই পাৰিলো খাই ভাল পায় নে আপুনি জ্বালা দিছা তুমি 10টামান মই কি কৰো মই জ্বালা নাখাওঁ বাবা মই কি আপুনি জলকীয়া নাখায় মই সুধবাই পাৰিলো যাকে ঘৰত এতিয়া পানীও নাই খাবৰ কাৰণে কি কৰো মই পানী নাই যদি ভালকে যা তন্তৰ ঘৰত আজি মই ভাত নাখাওঁ চালা জ্বালা দেই নেকি এনেকে কোনবাই গম পাইছা নাই বেটি বেলেগ ঘৰত খাওঁ মজা তই ঠিকেই কৈছে বোলা এনেকুৱা মানুহ এনেকৈ শাস্তি দিব লাগে গম পাইছা এতিয়া তাই কিজানি কাৰো তাতে ভাত খাব নাযায় সেইটো কথা নকবি তন্তে তাই কোনো ঠিক নাই তাইৰ কি কৰে তন্তেও মোক এতিয়া এটা কামত সহায় কৰিব লাগিব কৰবি নে তন্তে কি কয় তই কি সহায় নকৰিম তাই খেতিৰ কাৰণে যি সহায় কৰিব লাগে তাকে সহায় কৰিম দে কি সহায় কৰিব লাগে তন্তে খালি মোৰ লগত এটা ঠাইত যাব লাগিব যাবি নে দে যাম দে কিয় নাযাম ক'ত যাব লাগে তেৰিকা বেলি ঘৰত ভাত খাবা যে বহু শাস্তি পালো দে ইমান জ্বালা খাই নেকি আৰু গম পাই সিহঁতে দেখোন চাওঁতো জ্বালা দেও কৰে সিহঁতৰ ঘৰত ভাত খাবা আজিৰ পৰা মই জীৱনত নাযাওঁ খুৰী এফালে চাকচোন মই কোন আহিছো চাকচোন কি বোলা বা তুমি আকৌ ইয়াতে আহিছা এইবাৰ কি জীৱনত জ্বালা ধৰিব আহিছা নেকি তুমি নহয় খুৰী সেইটো কথা নহয় মই আপোনাৰ এবাৰ বেলেগ কথা এটা ক'ব আহিছিলো কি কথা আছে বাৰু মোৰ লগত তোমাৰ জ্বালা দিব আহিছা নেকি এইবাৰ আকৌ নহয় খুৰী আচলতে আপোনাৰ আঞ্জাত যি মই সেই জ্বালা 10টা ঢালিছিলো সেই 10টা আচলতে মই নিজে ইচ্ছা কৰি আপোনাক খুৱাবৰ কাৰণে ঢালিছিলো কি সেই 10টা জ্বালা তুমি নিজে ঢালিছিলা ইচ্ছা কৰি মই তোমাক বহুত ডাঙৰ শাস্তি দিব পাৰো গম পাইছা তুমি নহয় খুৰী এটা সময় যি বিপদ আপোনাৰে হ'ব এনেকৈ বেলেগ খাই কথা সেই কথাটো মই আপোনাক উপলব্ধি কৰিব খুজিছিলো আজিকালি মানুহবোৰ সদায় স্বাৰ্থপৰ কেৱল নিজৰটোৱে বুজি পায় আনৰটো কেতিয়াও বুজি নাপায় আনকে যদি আপুনি সদায় বেলেগ খাই কটাই তেতিয়াহ'লে মানুহ চকুত আপুনি বেয়া হৈ যাব গম পাইছি সেইকাৰণে চব বস্তুতে সদায় নিজৰ ওপৰত নিৰ্ভৰ কৰিব লাগে বেলেগৰ ওপৰত কেতিয়াও নিৰ্ভৰ কৰিব নালাগে বাপা তই সেইকাৰণে মোক জ্বালা খুৱাইছিলি মই কথাটো বুজিয়ে পোৱা নাছিলো দে হ'ব দে মই আজিৰ পৰা বুজি পাইছো দে আজিৰ পৰা মই এনেকৈ বেলেগৰ ঘৰে ভাত খাব নাযাওঁ আৰু আজিৰ পৰা মই সদায় নিজৰ ওপৰত নিৰ্ভৰ কৰিম নিজে ভাত বনাই খাম দেখ খুৰী আপুনি যিটো কথা বুজি পাইছে শান্তিয়ে বহুত আৰু বন্ধুসকল আমি আপোনালোকক কৈছোঁ আপোনালোকে কেতিয়াও বেলেগৰ ওপৰত নিৰ্ভৰ নকৰিব সদায় নিজৰ ওপৰত নিৰ্ভৰ কৰিব তেতিয়া এই জীৱনত আগবাঢ়ি যাবলৈ সফল হ'ব